কবিতাৰ শিৰোনাম সাম্প্ৰতিক। ধৰি লোৱা হ'ল পোহৰেৰে উজ্বলাব পৰা যায় মনৰ এন্ধাৰ। কথাৰ ডিম্বাটোৱে কমেও এই কথা উপলব্ধি কৰিব পাৰিব। যি পোহৰে সপোন দেখুৱালে ভৱিষ্যতৰ নেদেখা দিনৰ, সেই পোহৰেও এদিন ভাগৰুৱা হৈ অৱতনী যাত্ৰা আৰম্ভ কৰিলে। মনৰ চুকত কোনোদিন পোহৰ নপৰে। জোনাক স্তিমিত হোৱাৰ শেষত মানুহৰ আপোন বুলিবলৈ ৰৈ যায় মাথো এন্ধাৰ। অমানিশা জোনাকবিহীন জীৱনত প্ৰিয় হৈ ৰয় তমসা, কাৰণ তমসা প্ৰাথমিক। পোহৰৰ সুখ এন্ধাৰ আঁতৰোৱা, এন্ধাৰৰ দুখ পোহৰ চিৰস্থায়ী নোহোৱা। শূন্যতাৰ কোনো ৰং নাথাকে, যেনেকৈ ৰং নাথাকে মৃত্যুৰ। মৃত্যুমুখী মন এটাৰ পোহৰ প্ৰিয় হ'ব নোৱাৰে। ঠিক সেইদৰে জীৱন সন্ধানী মনৰ প্ৰিয় নহয় অন্ধকাৰ। আপাতত প্ৰিয় মোৰ পোহৰ এন্ধাৰৰ এই